हेलो नमस्कार गाइस, आज नतुन भिडिओ आपलोक स्वागतम। एया देखिसे आपलोके एया पानर व्यवसाय। एया देखिसे आपलोके गছত एबुर पान सब पानी लागि आछे। एबुर सब पानी হয়। एया आपलोके देखिसे पानी হয়। आपलोকক एया देखुवाब बिचारिছো ए पान चाওক आपलोके एबुर सब पान হয়। এই পানৰ ব্যৱসায় কৰি কেনেকৈ উপকৃত হ'ব পাৰি, কেনেকৈ লাভৱান হ'ব পাৰি, আমাৰ অসমীয়া ৰাইজলৈ সেয়ে মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে পানৰ ব্যৱসায় কৰি কেনেকৈ উপকৃত হ'ব তাৰ বাবে মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, গোটেই পান হয়। এই গছৰ পৰা পানখিনি ছিঙি অনা হৈছে। প্ৰথমতে ছিঙি আনি এগুচি দুগুচিকৈ পানবিলাক এইবোৰ গুচি কৰা হয়। এই গুচি কৰি লৈ পেলাই বজাৰলৈ নিয়া হয় আৰু বেপাৰীৰ লগত কণ্টেক্ট কৰি এই পানখিনি দামে দৰে মিলি পেলাই দিয়া হয় আৰু সেই পানৰ ব্যৱসায়ত আমি উপকৃত হৈছোঁ। মই যথেষ্টমান লাভৱান হৈছোঁ। এতিয়া বৰ্তমান মই পানৰ ব্যৱসায়ত বহুতখিনি মই উপকৃত হৈ আছোঁ। সেয়ে আপোনালোকে পাৰে যদি আপোনালোকে দুই এপইচা ঘটি লৈ পেলাই এই পানৰ ব্যৱসায় কৰিব পাৰে। এয়া চাওক, ইয়াত যিমান দেখিছে আপোনালোকে ইয়াত পানী হয়। ইয়াত ৩-৪শ পান আছে। ইয়াত এই ৩-৪শ পান এই মাঘ মাহ ফাগুন মাহৰ শেষলৈকে আপোনালোকে পানৰ দামটো দেখিছে চাগৈ। পানৰ দামটো প্ৰতিটো বছৰে মাঘৰ শেষৰলৈকে বহুত দাম হৈ থাকে। এই দামখিনি যে আমি এইটো বছৰতে গোটেই বছৰটো পানখিনি পইচাখিনি আমি গোটেই বছৰটোৱে আমি উঠাই লওঁ।